নিৰ্বাচনত প্ৰত্যেক MEC সমষ্টিৰ আমি গৈছিলোঁ আৰু টিম কাৰ্বি আংলং ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তেখেতে প্ৰত্যেক MEC সমষ্টিত গৈ ৰাইজৰ আগত কিছুমান প্ৰতিশ্ৰুতি দি আহিছে আৰু ঘোষণা কৰি আছে। সেই গোটেইখিনি প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিছে আৰু কাৰ্বি আংলং ৰাইজে সকলো জাতি জনগোষ্ঠীত মিলি কাৰ্বি আংলং ৰাজনীতিৰ ইতিহাস ৰচনা কৰিছে। প্ৰথমবাৰ বিৰোধী শূন্য ২৬টা সমষ্টিত সমান্তৰাল হিচাপে বিজেপি দখলত আছে। তাৰ কাৰণে আমি একতা উন্নয়ন সেই সভাত আমি আয়োজন কৰা হৈছে। গতিকে আজি ধনচিৰি এৰিয়া নিৰ্বাচন সময় ডিফু টু ধনচিৰি ৰাস্তা ২৬ কিলোমিটাৰৰ ৰাস্তা সেইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰতিশ্ৰুতি দিছে। সেই প্ৰতিশ্ৰুতিতে মতে সেই ৰাস্তাটো এতিয়া কাম চলি আছে, কাম আৰম্ভ হৈ আছে আৰু ৫ মাহৰ ভিতৰতে সেই গোটেইখিনি কামৰ সম্পূৰ্ণ হ'ব। গতিকে এনেধৰণৰ কাৰ্বি আংলঙৰ ২৬টা সমষ্টিত সমান্তৰাল হিচাপে যিবিলাকৰ কাম আমি উন্নয়নবিলাক কাম আৰু যিবিলাকৰ আমি ধৰিছোঁ আঁচনিবিলাক যিটো লৈছোঁ কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু অসম চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰৰ লগত মিলি যিবিলাক আঁচনি লোৱা হৈছে, জল জীৱন মিছনৰ পৰা আৰম্ভ কৰি বেলেগ বেলেগ আৰু আঁচনি ধৰক যেনেবা আমাৰ দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ পৰিয়ালবিলাকৰ বিনামূলীয়া ৰেচন কাৰ্ড দিয়াৰ পৰা আৰম্ভ কৰি অৰুণোদয় ফেজ 2 কাৰ্ড দিয়াৰ পৰা আৰম্ভ কৰি PMAY ঘৰৰ পৰা দিয়াৰ পৰা আৰম্ভ কৰি আয়ুষ্মান ভাৰত কাৰ্ডৰ দিয়াৰ পৰা আৰম্ভ কৰি সেই গোটেইখিনি আৰু ছেল্ফ হেল্প গ্ৰুপবিলাকক যিটো বিনামূলীয়া তেওঁলোকৰ একাউণ্টত 10,000 পৰা আৰম্ভ কৰি 1 লাখ 2 লাখলৈকে সেই গোটেইখিনি আৰু নিবনুৱা সমস্যাবিলাকৰ সমাধান কৰাৰ স্বাৰ্থত সেই গোটেইখিনি যিবিলাকৰ নিবনুৱা যিবিলাকৰ চাকৰি পোৱা নাই তেওঁলোকৰ কাৰণে যে চৰকাৰে 0 ইণ্টাৰেষ্টত 2 লাখ টকা লোন দিয়া হ'ব আৰু যিবিলাকৰ টেকনিকেল পাৰ্চন যিবিলাকৰ BE পাছ কৰিছে, যিবিলাকৰ বেলেগ এগ্ৰিকালচাৰ BSc পাছ কৰিছে, কোনোবা ভেটেৰিনেৰী ডক্টৰ পাছ কৰিছে, তেওঁলোকৰ ছেল্ফ ডিপেণ্ডেণ্ট নিজৰ ভৰি নিজে থিয় হৈ কৰিবৰ কাৰণে অসম চৰকাৰৰ পৰা এতিয়া 5 লাখ টকা লোন দিয়া হ'ব। এনেধৰণৰ আমি প্ৰত্যেক MEC সমষ্টিত আমি সভাখন আয়োজন কৰা গৈ আছে। ইউনিটি ভিক্টৰী এণ্ড প্ৰস্পেৰিটি আমি একতা হৈ আমি ভিক্টৰী কৰিছোঁ, মানে ২৬টা সমষ্টি জয় কৰি আহিছে। গতিকে সেই আৰু আজি সেই সভাৰ লগতে খাপ মিলাই যে বেলেগৰ ৰাজনীতি দলৰ পৰা আজি ধনচিৰি এৰিয়া মণ্ডল কংগ্ৰেছৰ সভাপতিৰ পৰা উপসভাপতিৰ পৰা আৰম্ভ কৰি গোটেইখিনি আজি যোগদান কৰা হৈছে। প্ৰায় লিষ্টৰ মতে প্ৰায় 700কৈ অধিক পৰিয়ালে যি কংগ্ৰেছৰ পৰা আৰু বেলেগৰ ৰাজনীতি দলৰ পৰা আমাক ত্যাগ কৰি ইয়াত বিজেপি দলৰ যোগদান কৰা হৈছে। গতিকে MEC নিৰ্বাচন কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ নিৰ্বাচনৰ MEC ইলেকশ্যনৰ নিৰ্বাচনৰ পিছত যে ex-CM মুজাৰি হানছেৰ পৰা আৰম্ভ কৰি ex-EM জুমাংক্ৰৰ পৰা আৰম্ভ কৰি ex-স্পীকাৰ অধ্যক্ষ আমাৰ বাইজং টিছৰ পৰা আৰম্ভ কৰি এনেধৰণৰ বহুত কেইজনৰ যোগদান কৰা হৈছে, বিশেষকৈ কংগ্ৰেছৰ পৰা। কংগ্ৰেছ যোৱাবাৰ কিছুমান কেণ্ডিডেট তেওঁলোকৰ আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু জিলা কংগ্ৰেছৰ ৱেষ্ট কালেবৰ সভাপতিও আছে তেতিয়া আমাৰ সাৰ্থিকাম ছাৰ, তেওঁৰ পৰা ত্যাগ কৰি জিলাৰ সভাপতিৰ পৰা ত্যাগ কৰি পৰা আৰম্ভ কৰি যিবিলাকৰ ex-CM ex-EM ex-স্পীকাৰ এনেধৰণৰ বহুত কেইজনৰ ভাৰতীয় জনতা পাৰ্টিলৈ যোগদান কৰিছে। প্ৰায় 31,000কৈ অধিক ব্যক্তিয়ে যোগদান কৰিছে, এতিয়াও যোগদান হৈ আছে। গতিকে ৰাইজৰ কাৰ্বি আংলং ৰাইজে আমাক আশীৰ্বাদ দিছে, মৰম কৰিছে, সহায়িকা কৰিছে। কাৰণ আপোনালোকে যেনে কাৰ্বি আংলঙত এটা স্থায়ী শান্তি হৈছে, কোনো জাতি জনগোষ্ঠীৰ লগত সংঘাত হোৱা নাই। ইয়াতে সকলো জাতি জনগোষ্ঠীৰ লগত মিলি আমি টিম কাৰ্বি আংলং গঠন কৰা হৈছে আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া।